নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আৰআৰবি আৰু আৰআৰচি অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড এণ্ড ৰেলৱে ৰিক্ৰুটমেণ্ট চেলছ এই দুটা ৱেবছাইটৰ পৰা টোটেল আপোনালোকৰ 1,30,000 ভেকেঞ্চি ওলাইছে। হয় বন্ধুসকল, আৰু এই 1,30,000 ভেকেঞ্চিসমূহ কি বিভাগত আছে আজি আমি সকলোবোৰ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আৰু আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই ফিজ কিমান থাকিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। হয় বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ঘণ্টা বটনটো দবাই দিয়ক যাতে মই দিয়া ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ চাব পাৰে। হয় বন্ধুসকল, এইটো আপোনালোকে দেখিছে ৰেলৱে ৰিক্ৰুটমেণ্টৰ এটা অফিচিয়েল নটিফিকেশ্যন। ইয়াত আপোনালোকৰ আছে, আপোনালোকৰ ইয়াতে দিছে NTPC পেৰামেডিকেল ষ্টাফ গ্ৰেড 4 এণ্ড আদাৰ পোষ্ট। ইয়াতে আছে আপোনালোকৰ 1,30,000 পোষ্ট আৰু ইয়াতে দিছে এপ্লাই অনলাইন। হয় বন্ধুসকল, আপোনালোকে দেখিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড এণ্ড ৰেলৱে ৰিক্ৰুটমেণ্ট চেলছ ইনভাইট অনলাইন এপ্লিকেশ্যন ফ্ৰম ইলিজিবল কেণ্ডিডেট ফৰ এৰাউণ্ড 1,30,000 ভেকেঞ্চি। 1,30,000 ভেকেঞ্চিসমূহ আহিছে আৰু ইয়াৰে আপোনালোকক পাব্লিছ কৰিছে। ইয়াতে দেখিছে আপোনালোকে তিনিটা চিএন নম্বৰ দিয়া হৈছে। প্ৰথমটো হৈছে আপোনালোকৰ 01-2019, তাৰপিছত আছে 02-2019 এণ্ড 03-2019। এই তিনিটা চিএন নম্বৰ আছে। এই তিনিটা চিএন নম্বৰত আপোনালোকৰ ভেকেঞ্চিসমূহ ভগাই দিয়া হৈছে। প্ৰথম আহিছোঁ আমি NTPC অৰ্থাৎ নন টেকনিকেল পপুলাৰ কেটেগৰী। ইয়াত আপোনালোকৰ চিএন নম্বৰটো হৈছে 01-2019। এইটো চিএন নম্বৰত এই পোষ্টসমূহ আছে। ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে আপোনালোকৰ 30,000 পোষ্ট এইটো চিএন নম্বৰত আছে 01-2019। আৰু ইয়াতে আপোনালোকৰ পোষ্টবিলাক আছে জুনিয়ৰ ক্লাৰ্ক টাইপিষ্ট, একাউণ্টছ ক্লাৰ্ক কাম টাইপিষ্ট, ট্ৰেইন ক্লাৰ্ক, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, ট্ৰেফিক এছিষ্টেণ্ট, গুডছ গাৰ্ড, ছিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, আৰু আছে কমাৰ্চিয়েল এপ্ৰিচিয়েণ্ট, তাৰপিছত আছে ষ্টেচন মাষ্টাৰ ETC। এই পোষ্টসমূহ আছে আৰু এই পোষ্টসমূহ আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা। 28 ফেব্ৰুৱাৰীৰ পৰা এইকেইটা পোষ্টত আপুনি অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকৰ 2 নম্বৰটো আছে আপোনালোকৰ পেৰামেডিকেল ষ্টাফ। ইয়াত আছে আপোনালোকৰ ষ্টাফ নাৰ্ছ আছে, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ, ফাৰ্মাচিষ্ট, ECG টেকনিচিয়ান, লেবৰেটৰী এছিষ্টেণ্ট, তাৰপিছত লেবৰেটৰী ছুপাৰিনটেণ্ডেণ্ট, এইসমূহ পোষ্ট আছে। আৰু ইয়াতে আপোনালোকৰ চিএন নম্বৰটো আছে 02-2019। এইটো চিএন নম্বৰত এই ভেকেঞ্চিসমূহ আছে আৰু ইয়াৰে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 4 মাৰ্চৰ পৰা। 4 মাৰ্চৰ পৰা আপুনি এই পোষ্টসমূহত অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত আছে আপোনাৰ নেক্সট মিনিষ্ট্ৰিয়েল এণ্ড আইচলেট কেটেগৰী। ইয়াত আছে আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ, চিফ ল এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰেন্সলেটৰ হিন্দীত, এইসমূহ পোষ্ট আছে। আৰু ইয়াতে আপোনালোকৰ চিএন নম্বৰটো আছে 03-2019 আৰু ইয়াৰে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 8 মাৰ্চৰ পৰা। 8 মাৰ্চৰ পৰা এইকেইটা পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে আপোনালোকৰ লেভেল 1 পোষ্ট। ইয়াত আপোনাৰ আছে ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4, হেল্পাৰ, এছিষ্টেণ্ট, টেকনিকেল ডিপাৰ্টমেণ্টৰ পোষ্টসমূহ ইয়াত আছে। ইলেক্ট্ৰিকেল, ইঞ্জিনিয়াৰিং, মেকানিকেল এই ডিপাৰ্টমেণ্টৰ পোষ্টসমূহ ইয়াতে আছে। তাৰপিছত আছে এছিষ্টেণ্ট পষ্টমেনো আছে ইয়াত। এইটো আপোনালোকৰ চিএন নম্বৰ হৈছে আপোনাৰ 01-2019। এইটো চিএন নম্বৰত এইসমূহ পোষ্ট আছে আৰু এইটোৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 12 মাৰ্চৰ পৰা। 12 মাৰ্চৰ পৰা আপুনি এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে দিছে আকৌ নাম্বাৰ অফ পোষ্ট, ক'ত কিমান পোষ্ট আছে মই ইতিমধ্যে ক'লোৱে। NTPC ষ্টাফ নাৰ্ছ,
আৰু আপোনালোকৰ মেডিকেল এণ্ড আইচলেট কেটেগৰী ইয়াত আপোনাৰ টোটেল 30,000 ভেকেঞ্চি আছে। তাৰপিছত যে মই ক'লোঁ লেভেল 1 পোষ্ট মেকানিকেল এছিষ্টেণ্ট পইণ্টছমেন এইসমূহত আছে আপোনালোকৰ 1 লাখ, টোটেল আপোনাৰ 1,30,000 হৈ গ'ল। আৰু ইয়াতে কৈছে যে আপোনাৰ যিকেইটা CN নাম্বাৰত ভেকেঞ্চিসমূহ ওলাইছে সেইসমূহ RRB অফিচিয়েল ৱেবছাইটত এক্টিভেট হৈ যাব, সেইটো কথা ইয়াতে কৈছে। তাৰপিছত আছে আপোনালোকৰ এজ বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 32 বছৰলৈ থাকিব জেনেৰেলৰ কাৰণে। তাৰপিছত SC ST OBC MOBC PWDৰ কাৰণে 5 বছৰ বা 10 বছৰ বঢ়াই দিয়া হ'ব। তাৰপিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো ইয়াতে উল্লেখ কৰা নাই, সেইটো বাৰু মই আপোনালোকক পিছত জনাই দিম। তাৰপিছত আছে আপোনালোকৰ এক্সামিনেশ্যন ফিজ, ইয়াতে কৈছে যে জেনেৰেলৰ কেণ্ডিডেটখিনিৰ কাৰণে লাগিব 500 ৰুপিজ আৰু এইটো এক্সামৰ পিছত ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু তাৰপিছত আছে SC ST এক্স ছাৰ্ভিচমেন PWD এইসমূহ কেণ্ডিডেটৰ কাৰণে লাগিব 250 ৰুপিজ আৰু এইটো আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। তাৰপিছত ইয়াত আকৌ দিছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটকেইটা, যিকেইটা ডেটত আপুনি এপ্লাই কৰিব পাৰিব। NTPCৰ কাৰণে আপোনালোকৰ 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। তাৰপিছত আপোনালোকৰ পাৰামেডিকেল ষ্টাফৰ কাৰণে আপোনালোকৰ 4 মাৰ্চৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াতে আপোনালোকৰ দিছে মিনিষ্ট্ৰিয়েল এণ্ড আইচলেট কেটেগৰী, সেইখিনিৰ কাৰণে আপোনালোকৰ 8 মাৰ্চৰ পৰা আৰম্ভ হ'ব। আৰু যিকেইটা লাষ্ট পোষ্ট লেভেল 1 1 লাখ পোষ্ট সেইকেইটা আপোনালোকৰ 12 মাৰ্চৰ পৰা আৰম্ভ হ'ব। তাৰ পৰা আপুনি অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। হয় বন্ধুসকল, এইখিনিয়ে আছিলে ইনফৰ্মেশ্যন। থেংক ইউ।